চোৰাং বেহা আৰু গো মাংস বিক্ৰী নিষেধাজ্ঞাৰে অসম বিধানসভাত দি আসাম কেটল প্ৰিজাৰ্ভেশ্যন বিল আইনত পৰিণত হ'ল। এই আইন মতে গোধনৰ সুৰক্ষা দিয়াই নহয়, চোৰাং বেহা আৰু অবৈধ গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। সেই অনুসৰি এই আইন ভংগ কৰোতাক 3 বছৰৰ পৰা 8 বছৰলৈ কাৰাদণ্ড আৰু 3 লাখৰ পৰা 5 লাখ টকাকৈ জৰিমনা বিহা হ'ব। লগতে কোনো লোকে অনুমতি অবিহনে গো মাংস বিক্ৰী অথবা গৰুৰ ব্যৱসায় কৰিব নোৱাৰিব। আনহাতে আইনৰ 7 নং ধাৰাত প্ৰতিবন্ধকতাসমূহ স্পষ্টকৈ উল্লেখ কৰি আঙুলিয়াই দিয়া হৈছে যে অসমক গৰু সৰবৰাহ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। কেৱল কৃষি কাৰ্যত ব্যৱহাৰ কৰাৰ বাবেহে অনুমতি সাপেক্ষে গৰু বিক্ৰী অথবা সৰবৰাহ কৰিব পাৰি। আইনৰ 8 নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে গো মাংস বিক্ৰী অথবা ক্ৰয় কৰিব নোৱাৰিব। অনুমতি লৈহে মাংস বিক্ৰী সম্ভৱ হ'ব। সমান্তৰালভাৱে গো মাংস নোখোৱা অথবা হিন্দু, জৈন, শিখ আদি ধৰ্মৰ লোক বসবাস কৰা ঠাইসমূহৰ লগতে মন্দিৰ, সত্ৰ অথবা কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো মাংস বিক্ৰী কৰিব নোৱাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে এজন বিষয়াক নিয়োগ কৰিব, যিয়ে গো মাংস বিক্ৰীৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিব পাৰিব। সম্প্ৰতি ৰাজ্যখনত চৰ্চিত বিষয়সমূহৰ ভিতৰত এই আইনখনো অন্যতম স্থান লাভ কৰিছে। আইনৰ ফলত ৰাজ্যৰ অৰ্থনীতি আৰু সামাজিক ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাব এই লৈ সংবাদ মাধ্যমৰ উপৰিও বিভিন্ন মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তাৰে কেইটামান প্ৰতিক্ৰিয়া আপোনালোকলৈ আগবঢ়াইছোঁ। এবাৰ অখিল গগৈৰ প্ৰতিক্ৰিয়া। বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়াতে এইদৰে গো সুৰক্ষা আইন 2021 চনে এনেকৈ গোটেই গৰু অৰ্থনীতিটো, গৰু ব্যৱসায়, গৰু গাখীৰ, গৰুৰ খেতি, এই গোটেই অৰ্থনীতিটো ধ্বংস কৰি আচলতে মুখ্যমন্ত্ৰীয়ে অসমৰ খেতিয়ক সমাজৰ পেটত গুৰ মাৰিছে, লাভ দিছে। আৰু অসমৰ খেতিয়কৰ পেটত লাভ দি, অসমৰ শ্ৰমজীৱী মানুহ, কষ্ট কৰি খোৱা মানুহৰ পেটত লাভ দি, অসমৰ গোপালকৰ পেটত লাভ দি, অসমৰ খিলঞ্জীয়া মানুহৰ পেটত লাভ দি তেওঁ কেনেকৈ শ্ৰেষ্ঠ অসম বনাব খুজিছে, সেই প্ৰশ্নৰ জবাব অসমৰ মানুহে নিশ্চয় তেওঁক এদিন বিচাৰিব। গো সুৰক্ষা আইনে ৰাজ্যখনত সমস্যাৰ সৃষ্টি কৰিব বুলি সাংবাদিক অনিৰ্বাণ পাঠকে নিজৰ পৰ্যালোচনাত এইদৰে কয়। গো সুৰক্ষা আইনে অসমত সমস্যা বঢ়াব নেকি? অসমত 100 এপুৰি সমস্যা আছে। তাৰ পাছতো এই সংকটৰ কালত বিধানসভাৰ অধিৱেশনত বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিল গো সুৰক্ষা বিধেয়কৰ প্ৰসংগ। তেনে ক্ষেত্ৰত গোপালকসকলে তেওঁলোকৰ বুঢ়া গৰু বা অলাগতিয়াল বা অতিৰিক্ত গৰুসমূহ কি কৰিব? দুখীয়া গোপালকে তেনে অলাগতিয়াল গৰু পুহি নাৰাখিব আৰু সেই গৰুসমূহ এনেই এৰি দিয়াৰ বাহিৰে গত্যান্তৰ নাথাকিব। আৰু সেই গৰুৱে বাটে পথে ঘূৰি ফুৰিব, বিভিন্ন ঠাইত খেতি পথাৰত সমস্যাৰ সৃষ্টি কৰিব। প্ৰবীণ দাসে অসমত গো মাংস নিষিদ্ধ কৰা প্ৰয়োজন নে মদ নিষিদ্ধ কৰা প্ৰয়োজন, এই প্ৰশ্ন উত্থাপন। আজি অসমত গো সুৰক্ষা আইনখন বেছি প্ৰয়োজন নে নাৰী সুৰক্ষা আইন প্ৰয়োজন? গো নিষিদ্ধ কৰাটো বেছি প্ৰয়োজন নে মদ নিষিদ্ধ কৰাটো বেছি প্ৰয়োজন? কোনবিলাকে অসমৰ সমাজ জীৱনত আঘাত সানিছে? কোনবিলাকে অসমীয়া সমাজৰ মানুহ? আমি সৰুৰ পৰা অসমীয়া সমাজত আমি নিজে এটা অসমীয়া ল'ৰা হিচাপে সৰুৰ পৰা আমি গাঁৱত বাস কৰি আহিছো। আমি নামঘৰত দবা বজালে আমি কৃষ্ণ বুলি কওঁ সন্ধ্যা। সেই দবাটো কি জানেনে আপুনি? গৰুৰ ছালৰ পৰা বনোৱা হয়। আজি আমি ভাদ মাহ হোৱা লাগিলে নাম কীৰ্তন কৰা হয়, দিহানাম গোৱা হয়। তাত আমাৰ নাগাৰাজু কিহৰ জানেনে? গৰু ছালৰ বনোৱা হয়। আমি যেতিয়া জেঠ মাহতে আমি ভাওনা বৰসভা পাতো, ভাওনা বৰসভাত আমাৰ খোলটো কিহৰ জানেনে? গুৰ আপোনাৰ ছালৰ পৰা বনোৱা। আমি গাঁৱত গৰু পুহো, ব্যৱসায় ভিত্তিত গৰু পুহো। আমি গৰু এটা এতিয়া আমি কভিডৰ সময়ত যে আপোনালোকে যে মানুহৰ পৰা পইচা বিচাৰিলে, আপোনালোকৰ সম্পত্তিটো কোটি কোটি টকা হ'ল, আপোনালোকৰ মন্ত্ৰীবিলাকৰ জৰ্দাটো চুঙাত পোপত থকা পইচা কেইটকাও আপোনালোকে উলিয়াই নিলে। আমাৰো পইচা নাই। এতিয়া গৰু এটা বিকি পেলাই আমাৰ মানুহ আমি চলিবলগীয়া হয়। আপুনিতো এইবোৰ কথা নাজানে। কোনোবাই গৰু এটা বিকি ল'ৰা ছোৱালী কাৰোবাক চিকিৎসা কৰিবলগীয়া হয়, ক'ৰবাত গৰু এটা বিকি আপোনাৰ কোনোবা ল'ৰা ছোৱালী কিতাপ কাগজ কিবা কিবি আনি দিয়া হয়। এটা গৰুটো আমি এতিয়া মাইকী গৰুবোৰ আমি গাখীৰ হেৰি কৰোঁ, কেতিয়াবা গাখীৰ ব্যৱসায় কৰোঁ, আৰু মতা গৰুবোৰ আমি বিক্ৰী কৰি দিওঁ। আৰু আগতে আমি মতা গৰুবিলাক আমি বন্ধাই পেলাই আমি হাল বাওঁ। কিন্তু আজি তাৰিখত ট্ৰেক্টৰ হৈ যোৱাৰ পিছত মতা গৰুবোৰ কি হ'ব? এইটো এটা ব্যৱসায়। চব পিনে আমাকে কিয় মাৰে? আমি গাঁৱৰ খেতিয়কসকলক কিয় মাৰে? আপোনালোকক মানুহৰ সমস্যা সমাধানৰ কাৰণে আপোনালোকক হেৰি কৰা হৈছে। আপুনি চল চকীয়ে মুখ্যমন্ত্ৰী হলো বুলিয়ে ভাবি পেলাই আপুনি গোটেই অসমখন আপোনাৰ হৈ গ'ল নেকি? আমিতো মানুহ, আমিতো টাইম 8 চেনেলে আইনে গোপালকক বিপদত পেলাব বুলি বাতৰি সম্প্ৰচাৰ কৰিছে। বিপদত পেলাইছে একাংশ গোপালকক। বাজেট অধিৱেশন
ৰাজ্যখনত গো সুৰক্ষা আইন গৃহীত হোৱাৰ পাছতেই বিপদত পৰিছে এতিয়া মাজুলীৰ একাংশ গোধন পালক। মাজুলীৰ গোপালকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। মাজুলীৰ বহু লোক জড়িত হৈ আছে গোপালনৰ সৈতে, আৰু এই গো সুৰক্ষা আইনে এতিয়া বিপদত পেলাইছে সেইসকল গোপালকক, কিয়নো গোধন বিক্ৰী কৰি পোহপাল দি আহিছে পৰিয়াল গোপালকসকলে। আৰু মাজুলীৰ টিকিৰাই চাপৰি, ধনাই, বনৰীয়া চাপৰিত গোপালকৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু এই গৃহীত হোৱা বিধেয়কখনে বিপদত পেলাইছে গোপালকসকলক। এইখিনিতে আগবঢ়াইছোঁ গোপালকৰ প্ৰতিক্ৰিয়া। আমি এতিয়া এই হাতীৰ মাজত আমি গৰুকে পালন কৰি আছো, গতিকে হাতীয়ে মাৰিলেও আমাক মাৰে। হিমন্তই কি কৰিব, পইচা কেইটামান দিব সেই মানুহজনী পুহিবলৈ। গতিকে সেইবোৰ নহয়, আমি গৰু এটা বছৰেকত বেচিছোঁ, গাখীৰ খীৰাব নোৱাৰি, গাখীৰ বেচিব পৰা নাই। আমাক এতিয়া লকডাউনত আমাক চেছ কৰি দিছে। এই 14 বছৰত গৰুজনী বেচিবলৈ গৈছে, 14 বছৰ থাকে নাথাকে টিকিয়াই চাপৰিত ঘাঁহ শুকাই যায়, আহিন কাতিমহীয়াৰ পৰা ঘাঁহ শুকায়। গতিকে আমি গৰুক খুব বছৰ বেছিহে 6 বছৰ থাকে, গতিকে 14 বছৰত বেচিবলৈ কৈছে। তেখেতে গৰু পুহিব পাইছে নে নাই? এইখন আইনে আমাক জোলা কৰিব, আৰু এইখন আইনৰ আমাৰ কোনো প্ৰযোজ্য নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়াও চাওক, আৰু যদি এইখন আইন নকয়, এতিয়া উপ নিৰ্বাচনতে মাজুলীত কথাটো গম পাই যাব। আৰু উপ নিৰ্বাচন হ'ব মাজুলীত, তেতিয়াই তেখেতে গম পাব। আজি 2 বছৰে লকডাউন কৰি আমাৰ আজি গাখীৰ পানী নষ্ট হ'ল, সেইবোৰতো গ'লেই। লাষ্টত গো আইনখন আনি কৰিলে কি, আমি গৰু এটা বেচিব নোৱাৰা কৰিলে। গৰুটো বেচিবলৈ আমাৰ এটা ধৰক আমি ল'ৰা ছোৱালী পঢ়াব লাগিব, আমাৰ সমস্যা ধেৰ আছে, অন্য আমাৰ ব্যৱসায় নাই। বাতিলৰ দাবী আজি আমি প্ৰতিকৃতি দাস আমি কাৰ্যসূচী লৈছিলো। কাৰণ এতিয়া এই চৰকাৰখনে ডকাইতো এইদৰে লুণ্ঠন নচলায়, যিধৰণে এই চৰকাৰখনে আমাৰ সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকৰ তেজ জুই খাইছে। আজি এটা ৰন্ধন গেছৰ মূল্য 1000 টকা, 1 লিটাৰ পেট্ৰলৰ মূল্য 100 টকা, 1 লিটাৰ ডিজেলৰ মূল্য 100 টকা, 1 লিটাৰ মিঠাতেলৰ মূল্য আজি 250 টকা। কিন্তু এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ এই কথাবিলাক শুনিবলৈ তেওঁলোকৰ সময় নাই। তেওঁলোক মাথো ব্যস্ত গৰু আৰু গাহৰিক লৈ। বিগত 5টা বছৰ এই বিজেপি চৰকাৰখনে বিগত 5টা বছৰ আজমলৰ কথা কৈ সভ্যতাৰ কথা কৈ পাৰ কৰিলে। এতিয়া যদি অনাগত 5টা বছৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰে গৰু আৰু গাহৰি বিষয় হিচাপে লৈ যদি পাৰ কৰিব পাৰিম বুলি ভাবিছে, এয়া হ'বলৈ দিয়া নহ'ব। আৰু আমি এনে ভণ্ডামি সহ্য নকৰো। অসমৰ ৰাইজৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব, মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। কাৰণ আমাক এনেকুৱা অকৰ্মণ্য ব্যৰ্থ পৰিকল্পনাহীন মুখ্যমন্ত্ৰী নালাগে। সুৰক্ষা আইন বাতিল কৰিব লাগিব, গো সুৰক্ষা আইন বাতিল কৰিব লাগিব। গৰু সুৰক্ষা আমি কোনো কাৰণে মানি ল'ব নোৱাৰো। এই আইনখনে দুখীয়া দৰিদ্ৰৰ খেতিয়কক মৃত্যু মুখলৈ ঠেলি দিয়া হিমন্ত বিশ্ব শৰ্মাই এটা পৰিকল্পনা কৰিছে।